বৰ্তমান বিক্ৰম তেৰণ ৱাহ বিক্ৰম কাকৰা আয়া পিহি পাইছা ঐ কুটুমি মাছ ঐ হাই ব্ৰান দিছ ইজ জেৰি টু ইজ ব্লগ আৰু সকলোকে মোৰ আৰু এটা নতুন ভিডিঅ' লৈ সকলোকে স্বাগতম জনাইছো দেই গাইজ এই গাঁওখিনিকে চপাই পথাৰ বুলি কয় দেই গাইজ এই চাওক এইখিনি গাঁওখিনি এটা প্ৰাঞ্জলেন্তৰ ঘৰো আছে এইফালে সঞ্জয় কাঠাৰৰ ঘৰো আছে তো গাইজ ফাইনেলি এতিয়া আহি পালোঁ আমি সৰু মৈদা ডাঙৰ মৈদা বিলত এতিয়া মানুহৰ দুই এটা সমাগম হৈ আছে আহি আছে আস্তে আস্তে চাওক আপোনালোকে ৰনটো কিবা ক'ব নিহিন ভাল লাগিছে আহি খুব সুন্দৰ অনুভৱ দল বেছি আছে আৰু পৰিৱেশটো কেনেকুৱা লাগিছে ভাল পৰিৱেশ ভাল সেউজীয়া বননিৰে ভৰা তো ভাল লাগিছে ইফালে দেখাওক আমাৰ ইয়া আগৰ পৰা মাৰি থাকে না এনেকে বিল মাছত মাৰি থাকে বহুত বছৰ ধৰি মাৰি আহি কিন্তু আজি বৰ্তমান কে মাৰি আছে মানুহবিলাকে আৰু কিবা চেঞ্জ হৈছে নেকি নে আগতে এনেকে খাল পুখুৰী জেং এনেকে নাছিল কিন্তু বৰ্তমান পুখুৰীবিলাক ঠাণ্ডা হ'ল মানে এতিয়া পুখুৰী বহুত হৈ গৈছে ন ইয়াত আৰু মানে এনেকুৱা মানে এইখিনি ঠাইত পুখুৰী নাছিল এতিয়া মানে ডাঙৰ ডাঙৰ পুখুৰী ইয়াত খন্দা হৈছে চাওক এইফালে গোটেই ডাঙৰ ডাঙৰ পুখুৰী আৰু কিবা কিবি ইণ্ডাষ্ট্ৰী হৈ গৈছে দেই গাইজ ইয়াতে মানে এইখিনি বিলটোৰ এই সৰু মৈদা ডাঙৰ মৈদাৰ এই ছাইডখিনি মানে জেচিবি লগত খুন্দি দিয়া হৈছে তাৰ ফলত মানে এইখিনিত বহুত দ হৈ গৈছে মানে এইখিনি মানুহ পাৰ হ'বই নোৱাৰে এতিয়া আৰু ইয়াতে নাও আছে এই নাৱৰ ভিতৰতো গোটেই পানী সোমাই আছে সেই গতিকে আমাৰ এয়া মোনে এইখিনি সিঁচি আছে পানীটো দেই গাইজ মানে পানী জাম হ'লে নাওটো ডুবি যোৱাৰো সম্ভাৱনা থাকে চাব কিমান দ এইখিনিত কিমান দ এই বাঁহৰ লগত জুখিকে দেখাই দিব আপোনালোকে চাই থাকক ঠাইখিনিত মাছ মাৰিব পাৰিব নাই সেইটোও ডাঙৰ কথা মানে ইয়াত মানে বহুত ঘাঁহ আছে এইখিনি দল ঘাঁহ বুলি কয় দল ঘাঁহৰ ওপৰত মানে কেনেকৈ মানে পল মাৰিব পল সোমাবলৈতো চাফা জেগা লাগে অলপ ন চাওক ইমান দল ঘাঁহ এয়া এতিয়া আমাৰ মোনে জুখি চাব এয়া চাওক এইটো গাছ ফাইনেলি আমি এতিয়া মাছ মাৰিম আৰু মানে মানুহৰ সমাগম বহুত হৈছে মানে বহুত মানে আগতকৈ মানে মানুহ বহুত কমিছে দেই গাইজ মানুহ এতিয়া আহি আছে আমাৰ মাজত আহিছে আমাৰ খুৰী বাইদেউ আইতা আৰু মা দেউতা সকলোৱে আহিছে ভাই ভনীসকল সকলোৱে আহিছে আচলতে এটা সৰু মৈদা ডাঙৰ মৈদা এইটো এটা কিবা এটা অৰ্থ আছে মই নাজানো আগৰ পূৰ্বপুৰুষ বুঢ়া বুঢ়ীসকলে জানিব দেই গাইজ তো এতিয়া আমি মাৰিমেই আৰু আগতে কেইবাৰ আহিছে এইটো বিলত মাছ মাৰিব আমি কিমান বাৰ আহিছে 10 বাৰ আৰু আপুনি কিবা 50 বাৰ আহিছে 50 বাৰ কিমান বয়স হ'ল আপোনাৰ 80 বছৰ আছে আৰু ইফালে আছে আমাৰ খুৰীহঁতে আছে চবে চাওক গাইজ আৰু ইফালে আছে দেখাই আছে গধূলিৰ লগে লগে আপলোড হৈ যাব আপোনালোকে ঘৰতে বহি সকলোৱে মোবাইলত চাই থাকিব পাৰিব কোনে কোনে মাছ মাৰিছে কোনে কোনে মাৰা নাই দেই গাইজ ৰেডি ৰিংকু ভাই ৰেডি পুৰা ৰেডি কিবা ক'বা নেকি আজি বিল মাৰাৰ বিষয়ে মই নকৈছো হয় নেকি থাকিব দে এইখিনি লওঁ এইখিনি উঠিলে যে কিছুমানে জাল টানিছে কিছুমানে হেৰি পল মাৰিছে আৰু কিছুমানে আমাৰ যোনটো মহিলাবিলাকে হেৰি জাকৈ লৈ আনিছে আৰু গাইজ এতিয়া মানে এইফালে সোমাই গৈছে মানে বহুত দ এটা সোমাই গৈছে পানীৰ তলত এইটো সোমাই গৈছে চাওক
দেখিছেনে মাছ কেনেকে জালত এনেকুৱা জালত টানিছে মানে মানে বহুত অসুবিধা হৈছে জাল টানিব পৰা নাই ভালদৰে পল মাৰিব পৰা নাই জাকৈ মাৰিব পৰা নাই আৰু লগতে দ আছে আৰু জোকটো থাকিবই পানীত দেচোন তথাপিও মাছ মাৰিবই মাছ মাৰিছে আৰু এনেকুৱাই তথাপিও দুই এটা সৰু সৰু মাছ পাইছে এবাৰ মানে বাৰিষাত মানে বানপানী নহ'ল সেই গতিকে মানে মাছ বেছি নাই তাক মহিলাবিলাকে এইফালে জাকৈ মাৰি আছে সেইফালেতো মাৰিব পৰা নাই সেইকাৰণে বেছি গ'ল সেইকাৰণে এইফালে মাছ এনেকুৱা টানি আনিছে চাওক এনেকুৱা জালত মানুহ 4-5জন লগ হৈ এনেকুৱা টানিবলৈ এতিয়া মানে মাছ আহে বহুত কম মাছে নাই এবাৰ আৰু ইয়াৰ পৰা আমি বেলেগ ঠাইত ৰুচিত মাছ নোপোৱাৰ কাৰণে এমান দেৰি ডুব মাৰি থাকিব পাৰে না জোক না কি হয়তো মাগুৰ বল মোনাখন হলেও ঘুমি পেলাই সহজে ধৰিব নোৱাৰে মাগুৰ মাগুৰটো দিয়ে ধৰ আৰু নেকি কোনটো ইমান ডাঙৰ বিললে নাই পোৱা আকৌ বেলেগতহে পাইছো বিলত মাছ নাই বেলেগত তাতহে পাইছো ন মজা মাজাই দি চালাকে একদম মনটো অলপ ভাল লাগিল আৰু ভাল লাগিল ন তেওঁ এটা হলেও পাইছো আধা লিটাৰ তেল খৰচ কৰাটো আহি গ'ল আৰু বহুত তেজ हो रहा है बहुत तेज ধন্যবাদ ন ধন্যবাদ মাৰো কপাল আছে যদি পাম পাবি কপাল আছে তো এতিয়া মানে আমি এইখন বিলৰ পৰা বেলেগ বিলত গুচি যাম এইটো বিলৰ পৰা ইয়াত নাথাকোঁ আৰু মাছ নাই মানে ইয়াত একদমেই মাছ নাই তাতে বা কি হয় মাছ পাওঁ না নাপাওঁ কি অৱস্থা হয় তো আপোনালোকে চাই থাকক দেখাই পাব মাছলৈ গৈছিলং এজনী নাপালং ঘৰলৈ আহি মই নিমখ ভাত খাইছিলং এজনী চুইলং নতুনকৈ জীৱনৰ বাতনি নেৰিলং গাইজ এয়াই আছিল একোজন মানুহৰ মনত লুকাই থকা প্ৰতিভা মানুহৰ ইয়াকে কয় মানুহৰ টেলেণ্ট এই টেলেণ্টে আজি টেলেণ্টটো থকাৰ কাৰণে সি বাঁহী বজাই হ'লেও বা হেৰি কৰি হ'লেও মানে কিবাকে এটা সৰুকে পৰিয়াল চলাই আছে বা উপাৰ্জন কৰি আছে দেই গাইজ ডাঙৰ মৈদা বিলত আহিছিলোঁ কিন্তু সৰু মৈদা ডাঙৰ মৈদাত মানে মাছ আছে কিন্তু মানে বহুত হেৰি জংঘল আৰালি ঘাঁহ আৰু আপোনাৰ মেটেকা থকাৰ কাৰণে মানে মাছ মাৰিব পৰা নাই দেই গাইজ এতিয়া আহিলোঁ সেইকাৰণে আমি ইটিলা বিল আৰু এই ইটিলা বিলটোকে সিপাৰে কয় ঘগৰা বিল বুলি কয় সেইটো পাৰে আৰু এনেকুৱা মানে ঠায়ে ঠায়ে মানে এনেকুৱা ঢেঁকী জাল পাতি থৈ দিয়া হয় কেনেকুৱা মাৰে মই দেখাই দিম আগত চাই থাকক দেই গাইজ আচলতে মাছ পোৱা নোপোৱাৰ একো কথা নাই এটা আচলতে এটা আনন্দময় পৰিৱেশৰ সৃষ্টি হয় মাছ মৰাৰ দেই গাইজ মাছ পাইছ না কি মাছ পাইছা এজিৰা মাছ তাই পিহি পাইছা কুটুমি মাছ কাছ পাইছো কাছ নহয় এইটো একদম পুৰা 10 ঠেঙীয়া কাকৰা হয় পুৰা তেল আজিকালি আছে কি আছে তেল আছে এই দুবিলা
মাছ নোপোৱা ভোকত তাকে পুৰা বজাই দিম কাকৰা আয়া কি হ'ব এইটো হাল মাছ শাল মাছ বাহ ভাল লাগিছে না মনটো কিমান ভাল লাগিছে মোৰটো একদম ফূৰ্তি পুৰা ফূৰ্তি আৰু ন প্ৰথম পাইছ নেকি ডাঙৰ চাই এনেকুৱা শাল মাছ ইয়াতে ন হেৰিটো মাৰিছিলে এইটো কি কয় সৰু মৰিয়া ডাঙৰ মৰিয়াটো মাৰিছিলি তাতে কেনেকুৱা লাগিল তাতো ইমান ভাল নালাগিলা ইমান দ আৰু কি আছে গোটেই হেৰি ঠাণ্ডা আছে আৰু হেৰি ঘাঁহ কেইটা আছে ন বন কি বন হয় সেইকেইটা কি বন বুলি কয় সেইগিলা দল ঘাঁহ নাই যাত্ৰা পাইছো আছে বিক্ৰম তৰণ এই বিক্ৰম তৰণে এতিয়া খেউলি মাৰিব খেউলি না কি কয়তো খেউলি জাল মাৰিব দেই গাইছ চাই থাকক এই দূৰত পেলা অকমান অলপমান দূৰত পেলাই দিয়ক নামি যা না অকমান গৈ আছে নে খচাই খচাই ইফালৰ পৰা পল মাৰি মাৰি আহি আছে ইফালৰ পৰা খেউলি জাল মাছ চিকাৰী ভাইটি হাঁহি দে এবাৰ বৰ্তমান বিক্ৰম তৰণ বিক্ৰম তৰণ কি দ্বাৰা এটা এটা সৰু সৰু পুঠি মাছ দৰিকণা এৰাই পাইছে আৰু দেই গাইছ বেলেগ মাছ বিশেষকৈ মাছ ইমান নাই এবাৰ বানপানী অহা নাই এইখিনি জেগাটোত মানে বানপানী হ'লে মাছ বহুত হয় কিন্তু এবাৰ নাই এখেত মানে এটা মাছুৰীয়াই হয় চাওক তাৰ হাঁহিটো মজা অজয় দেৱাগৰ নিচিনা কাম আছে কি নাই আপুনি কেনেকা দালি গলা নাই এডাল বালি গাইছ অসমৰ মাছ মৰাৰ পৰম্পৰাগত সঁজুলি এয়া চেপা বুলি কয় আৰু এইটো কয় পল বুলি কয় আৰু এইটোক কয় ঢেঁকীজাল এয়া ঢেঁকীজাল মাৰি আছে উঠাব অলপ পিছত দেখাই আছো মই চাওক গাইছ কেনেকে উঠাই আছে চাওক এইটো কয় টেকন'লজি গাঁৱলীয়া টেকন'লজি কয় এইটো বাহ क्या स्टाइल है সৰু সৰু মাছ লাগিছে ইয়া সৰু মোৱা পুঠি ইয়া এনেকুৱা পেলাই দিয়ে আৰু এয়া উঠি গৈ আছে চাওক তো গাইজ আজিলৈ ভিডিঅ'টো ইমানেই আছিল আৰু অন্য এটা ভিডিঅ'ত লগ পাম তো সকলোকে বাই বাই